Hello everyone, খুলুমবাই আজি পুনৰ আপোনালোকৰ ওচৰলৈ আৰু এটি ভিডিও লৈ আহিছো আজি ভাবিছো পৰ্কৰ হৈতে লাই শাক বনাও আৰু অলপ বেলেগ ধৰণৰকৈ বনাম সেই গতিকে ভাবিলো আপোনালোকৰ লগতে অকনমান শেয়াৰ কৰো আৰু এনেও পৰ্কৰ হৈতে লাই শাক মানে এটো কমনে হয় বাৰু সকলোৱে খায় কিন্তু মই অলপ বেলেগ ধৰণৰকৈ বনাম মানে এক্সট্ৰা অইল নিদিয়াকৈ মই পৰ্কখিনি ফ্ৰাই কৰিম গতিকে আহকচোন আমি কেনেকৈনো অইল নিদিয়াকৈ পৰ্কখিনি ফ্ৰাই কৰোঁ হেয়া আপোনালোকে ভিডিওটো আগলৈ চাই থাকিলে নিশ্চয় গম পাব আৰু এয়া প্ৰথমে মই পৰ্কখিনি ভালকৈ ধুই লৈছো আৰু ধুই মেলি ইয়াতে অকনমান নিমখ দি মই বইল কৰি লৈছো মানে কুকাৰত এটা সিটি দিয়ালৈ দি দিছো মানে দুটা সিটি দিলে মানে কি হ'ব বেছিকৈ বইল হৈ যাব সেইকাৰণে মই এটা সিটিতে নমাই ৰাখিছো আৰু এয়া মই বইল পৰ্কখিনি মানে কেৰাহী এটা গৰম কৰি তাতে অকনমান সময় ফ্ৰাই কৰি লম আৰু এয়া চাওকচোন ইয়াৰ পৰ্কৰ পৰাই মানে নিজৰ অইল ওলাইছে তো এই অইলখিনিৰে মই পৰ্কখিনি ফ্ৰাই কৰিম আৰু যেহেতু পৰ্কত এনেও অইল থাকেই নিজৰ অইল থাকেই গতিকে এক্সট্ৰা অইল দিবলৈ আসলতে প্ৰয়োজনীয় নহয় ক'ব গ'লে কিন্তু মানে আমি দি মেলি খাওঁ তেনেকেও আজি মই এনেকৈ বনাম আৰু ইয়াতে মই এই অইলখিনিত মই দি দিছোঁ পিঁয়াজ তেনেকৈ আৰু আদা নহৰু অকণমান পেষ্ট দি দিছোঁ আৰু এনেকৈ দি মেলি ভালকৈ মই পৰ্কখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম আৰু এনেকৈ ফ্ৰাই কৰি লোৱাৰ পিছত মই ইয়াতে অকমান আৰু মছলা দি দিম মানে জলকীয়া গুৰি হালধি নিমখ তেনেকে জিৰা গুৰি অকমানো দি দিছো তেনেকে দি মেলি আৰু অলপ সময় মানে ভালকৈ ফ্ৰাই কৰি লম আৰু ইয়াৰ পিছতে মই ইয়াতে দি দিম অকনমান কুহুমীয়া পানী যেহেতু পৰ্কখিনি এনেও বইল হৈয়ে গৈছে 1/2% তো বইল হৈয়ে গৈছে সেই গতিকে বেছি পানীও নিদিও তো অকনমান পানী দি এইখিনি মই উতলিবলৈ দিম মানে সিজিবলৈ দিম অকমান ভালকৈ আৰু এনেও পৰ্ক বহুতে ভাল পায় আৰু বহুতেও বেয়া পায় নহয় জানো গতিকে পৰ্ক লাভাৰ সকলে এনেকৈ এবাৰ বনাই খাবচোন সঁচাকৈ খুবেই ভাল লাগে আমি মাজে মাজে এনেকৈ বনাই খাওঁ যেহেতু পৰ্কৰ যথেষ্ট ফেটছ থাকে সেই গতিকে এক্সট্ৰা অইলৰো ইমান প্ৰয়োজন নহয় এনেকৈও বনাই খাব পাৰি ধুনীয়াকৈ তো এয়া মই নেক্সট দি দিছোঁ ইয়াতে লাই শাকখিনি আৰু এই লাই শাকখিনি মই আনিছিলোঁ কোকৰাঝাৰৰ পৰা আৰু লাই শাক মোৰ ফেভাৰিট হয় সেই গতিকে যতেই দেখো তাৰ পৰা যদি লাই দেখা পাওঁ কৰবাত সেই লাই শাকখিনি নলোৱাকৈ মানে নাথাকো আৰু এনেও মই যত থাকো মানে ধুবুৰীত মানে লাই শাকৰ খেতি খুব কমেই কৰে চাগে মানুহবোৰে কাৰণ কিয় বজাৰত উইন্টাৰ সিজনতো অনলি মানে 2 মান্থছ মানৰ কাৰণেহে লাই শাক বজাৰত দেখা পাওঁ তাৰ পিছত লাহে লাহে লাই শাক খাবলৈ মন গলেও যেন মানে বিচাৰি নাপাওঁ সেই গতিকে মই মাজতে সাদৰ ওপৰতো মানে লাই শাকৰ অকনমান খেতি কৰি লৈছিলো আৰু তেনেকৈ বহুত দিন খাইছিলো গতিকে এনেকৈ আসলে লাই শাক মোৰ খুবেই ভাল লাগে আৰু এনেও লাই শাকৰ এটা সেন্ট থাকে মানে কেঁচা সৰিয়হৰ গোন্ধ এটা তো সেই গুণটো মই খুবেই ভাল পাওঁ আৰু তো এয়া মোৰ প্ৰায় কমপ্লিট হৈ গ'ল পৰ্কৰ হৈতে লাই শাকৰ ৰেচিপি আৰু লাষ্টত মই দি দিছো এয়া ভোট জলকীয়া আৰু এই ভোট জলকীয়াটো আনিছিলো মই কোকৰাঝাৰৰ পৰাই কাৰণ আমাৰ ধুবুৰীত চাগে ভোট জলকীয়াৰ খেতি নহয় নেকি নেজানো আৰু ময়ো ৰুই চাইছিলো এবাৰ কিন্তু তেনেকৈ লগা নাই লাগিছিল যদিও ইমান জ্বলা নাছিলে চাগে মাটিৰ কাৰণে নহয় নেকি নেজানো কিন্তু আমাৰ ধুবুৰীত ভোট জলকীয়া পাবলে নাই সেই গতিকে মই ভোট জলকীয়া কৰবাত দেখিলে হেয়াও কিনি আনো আৰু এনেও ভোট জলকীয়া বেছি খাব নোৱাৰি কাৰণ খুবেই জ্বলা তথাপিতো ইয়াৰ এটা সেন্ট আছে সেই সেন্টটোৱে খুবেই ভাল লাগে আৰু এয়া মোৰ পৰ্কৰ ৰেচিপি প্ৰায় কমপ্লিট হৈ গ'ল ভিডিওটো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আজিলৈ আহিছো বাই বাই